সকলো ফ্ৰেণ্ডকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এই ভিডিঅ'টো হৈছে যে আপোনালোকে বস্তাত কেৰেলা খেতি কৰিব পাৰিবনে নোৱাৰিব। মানে আপোনালোকে আজি নিশ্চয় এই ভিডিঅ'টো চাবলৈ আহিছে থাম্বনেইলত চাই হয় নহয় কওক। আৰু আপোনালোকক কওঁ যে ধৰি লওক আপোনালোকে ভাবে হপায় দেই মই যে গাড়ীত ভিডিঅ' বনাই দি থাকোঁ, আচলতে এইটো কাৰণেই দি থাকোঁ। ধৰি লওক মই ৰুমৰ ভিতৰত ভিডিঅ' বনাই ভাল নাপাওঁ, গাড়ীত মানে নিশ্চয় মই ছাইডত গাড়ীখন লগাই লওঁ, মানে ইয়াত ধৰি লওক এতিয়া কোনো নাই, গতিকে আপোনালোকক বুজাবলৈতো অকণমান নিতাজ জেগা লাগে নাই। মই বেছি হাল্লা মানে ভাল নাপাওঁ, আৰু যিমান পাৰোঁ নহয় কিতাপ পঢ়ি মই বহুত ভাল পাওঁ। আপোনালোকক যিকোনো জ্ঞান দিওঁ মই কিতাপ পঢ়িহে দিওঁ দেই ফ্ৰেণ্ডসকল। আপোনালোকে আকৌ এইটো নাভাবিব যে মই কিবা পঢ়ি কিবা এটা চাই পিনি আপোনালোকক দিছোঁ। গতিকে লাষ্টলৈকে ভিডিঅ'টো চাব যে আপোনালোকে বস্তাত কেৰেলা খেতি কৰিব পাৰিবনে নোৱাৰিব, কেনেকৈ কি ধৰণে খেতিটো কৰিব। গতিকে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' হাই ফ্ৰেণ্ড, পুনাম দেৱজিতলৈকে আপোনালোকে চাই আছে গোল্ড আছাম টিএম গ্ৰুপ। আজি মই আপোনালোকক ঘৰতে আপোনালোকে কিদৰে কেৰেলা খেতি কৰিব পাৰিব তাৰে এটা সৰুকৈ ভিডিঅ' বনাই দিছোঁ। এয়া আপোনালোকে দেখা পাইছে, আপোনালোকে ঠিক ঘৰত ঠিক যেনেদৰে আপোনালোকে মাটিত ধৰি লওক পুলিটো দিয়ে, ঠিক আমি সেইদৰে আমি কি কৰিছোঁ, ইয়াত বস্তাত আমি পুলিটো দি দিছোঁ। আপোনালোকে দেখা পাইছে ইয়াত বস্তাত গোবৰ চোবৰ বালি চালি দি ইয়াৰ পৰা 3জোপা গছ আনিছোঁ। গতিকে ফ্ৰেণ্ডসকল আপোনালোকে বাওঁচাইডে দেখা পাইছে এই হৈছে মই বস্তাত কেৰেলা খেতি কৰি থৈছোঁ। আপোনালোকে ইয়াত চাওক, ইয়াত মই পানীও দিব নালাগে। আপোনালোকে পানী কি ধৰণে দিব লাগে মানে অট'মেটিক ডিপ ইৰিগেশ্যন ছিষ্টেমৰ বিষয়ে আপোনালোকক মই শিকাই দিম আহিবলগীয়া টাইমত। এতিয়া মোৰ মাইক্ৰ'ফোনটোৰ মানে বেয়া কাৰণে মই সকলোবিলাক ভিডিঅ' আপোনালোকক মানে অলপ লেটকৈ বনাইছোঁ। গতিকে যিকোনো ধৰণৰ টেকন'লজি শিকাবলৈ হ'লে না চবচে মেইন হৈছে ভইচটো, সেইটো কাৰণে আপোনালোকক লেটকৈ মানে আহি আছোঁ। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে একবাৰ ছাবস্ক্ৰাইব বটনটো দবাই ল'ব। খেতিয়ে হওক যিকোনোৱে হওক এগ্ৰিকালচাৰ সকলোবিলাক ভিডিঅ' আপোনালোকে চেনেলত পাই থাকিব। আৰু চবচে প্ৰথমতে কওঁ, ইয়াৰ আগৰ ভিডিঅ'টোত যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব যে আপোনালোকে বস্তাত যিকোনো ধৰণৰ খেতি কৰিলে আপোনালোকে কি মেডিচিন ডালিব লাগে। মানে আৰু এটা কথা কওঁ, যদি আপুনি যিকোনো এটা নহওক খেতি কৰক, আপুনি যিয়ে নকওক, জলকীয়াই কৰক, কেৰেলাই কৰক, বেঙেনাই কৰক, তাৰ বিষয়ে না আপোনালোকে কমচে কম 1 মাহমান 2 মাহমান শিকি ল'ব। তেতিয়া আপোনালোকৰ যিকোনো খেতি কৰিলে আপোনালোকৰ তাৰ পৰা ফাইদা হ'ব। যদি আপোনালোকে যদি একো নজনাকৈ মানে একো আপোনালোকে জ্ঞান নথকাকৈ যদি আপোনালোকে যিকোনো এটা খেতি কৰে তাৰ পৰা আপোনালোকে সদায় মানে লোকচানতে পৰিব। আৰু আপোনালোকে এই ছাইডৰ নাৰ্চাৰীখনত চাওক, মোৰ কেৰেলা খেতি মই আজিলৈকে যিকোনো খেতি কৰিছোঁ না মই সকলোতে মানে ফাইদাই পাইছোঁ দেই। মই কোনো ধৰি লওক আপোনালোকক এডভান্স ক'বলৈ যোৱা নাই। মই যিকোনো কথা মোৰ ঘৰৰ ওচৰ পাঁজৰ মানুহে যিসকলে চিনি পায় তেওঁলোকে গম পায় মই যিকোনো কাম কৰা নতুন টেকন'লজি আমাৰ তাৰ বিষয়ে হওক। মই এতিয়া মাছৰ কৰিছিলোঁ, আপোনালোকক আহিবলগীয়া টাইমত মই মাছৰ ভিডিঅ' দিম যে আপোনালোকে মাছত কেনেকৈ এডভান্স পদ্ধতিত কোন বাইফ্লক ছিষ্টেমত লগাই আপোনালোকে কেনেকৈ মানে মাছ আধা বিঘা পুখুৰীত কেনেকৈ 10,000 20,000 মাছ কৰিব পাৰে তাৰ বিষয়ে আহিবলগীয়া টাইমত আপোনালোকে ভিডিঅ' পাই থাকিব। গতিকে মই যিকোনো ভিডিঅ' দিওঁ না মই সকলোবিলাক ভিডিঅ' মই পঢ়ি শুনিহে দিওঁ দেই, মই কোনো ডাঙৰ অফিচাৰ নহয়। গতিকে আপোনালোকে চাওক মোৰ এই ছাইডখনত আপোনালোকে যিকোনো এটা খেতি কৰাৰ আগত আপোনালোকৰ চবচে মেইন হৈছে আপোনালোকে জ্ঞানটো লৈ ল'ব। মানে ধৰি লওক মাইক্ৰ'নিউট্ৰন কাক কয়, গ্ৰ' ভিটামিন কাক কয়, আৰু ধৰি লওক অৰ্গেনিক মেডিচিন কাক কয়, পোকৰটো কিমান কোৱালিটি থাকে আপুনি পাগল হৈ যাব যদি পোকৰ বিষয়ে জানে। আমি জানে এটাই বস্তু জানো যে পোকো কমচে কম 10 প্ৰকাৰমানৰ পোক থাকে। সকলোবিলাক ভিডিঅ' এই চেনেলত পাই থাকিব। যিসকল নতুন ছাবস্ক্ৰাইবাৰে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে একবাৰ ছাবস্ক্ৰাইব বটনটো দবাই লাগিব। আহিবলগীয়া টাইমত আপোনালোকক সকলোবিলাক এগ্ৰিকালচাৰ ভিডিঅ' দি থাকিম। আৰু এটা কথা কওঁ যে মই যিকোনো ভিডিঅ' বনাই দিওঁ আপোনালোকক মই পঢ়ি শুনি যিটো পাওঁ সেইটোহে আপোনালোকে কওঁ, আৰু যিটো মই কৰি পিনি পাওঁ আপোনালোকক মই বেলেগৰ ভিডিঅ' চাই কিবা এটা চাই মই সেইটো নিশিকাওঁ। গতিকে আপোনালোকে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে একবাৰ ছাবস্ক্ৰাইব বটনটো দবাই ল'ব। আহিবলগীয়া টাইমত আপোনালোকৰ কাৰণে আনি আছোঁ আপেল বগৰীৰ বিষয়ে। গতিকে লাষ্টলৈকে ভিডিঅ'বিলাক চাব। আপোনালোকে আজি নহয় কাইলৈ যিকোনোৱে বিজনেছ নকৰক, যিকোনোৱে খেতি নকৰক, আপোনালোকে নিশ্চয় ফাইদা হ'ব। গতিকে ফ্ৰেণ্ডসকল যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাবিছে যে উপকৃত হ'ম বুলি, গতিকে ভিডিঅ'টো একবাৰ শ্বেয়াৰ কৰি দিব। গতিকে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম।